নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টিলৈ। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান সায়েন্সৰ কমন কুৱেশ্যন এনসাৰ যিবিলাক টিক মাৰ্কৰ হয়। প্ৰথমটো ভিডিঅ'টি আৰম্ভ কৰোঁ সময় নোলোৱাকৈ। প্ৰথমটো দিয়া আছে কুৱেশ্যন হ'ল, তলত দিয়া প্ৰতিটো প্ৰশ্নৰ 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত মাত্ৰ এটাহে উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰপিছত 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুড়িত যোগ কৰা হয়? 1 নম্বৰ পইণ্টত দিয়া আছে হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 2 নম্বৰ পইণ্টত দিয়া আছে ক্লৰিন গেছ আৰু দুবাৰ আৰু দিছোঁ, এটা কাটি দি আছোঁ, আৰু আইৰণ হাইড্ৰক্লৰাইড উৎপন্ন হয়। 3 নম্বৰটো দিয়া আছে বিক্ৰিয়া নঘটে। আৰু 4 নম্বৰ পইণ্ট দিয়া আছে আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। ইয়াৰ ৰাইট এনসাৰ হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 2 নম্বৰ কুৱেশ্যন দিয়া আছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলত কেনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? 1 নম্বৰ দিয়া আছে এণ্টিবায়টিক, 2 নম্বৰ দিয়া আছে বেদনানাশক, আৰু 3 নম্বৰ দিয়া আছে অম্লনাশক, আৰু 4 নম্বৰ দিয়া আছে বীজাণুবাৰক। ইয়াৰ ৰাইট এনসাৰ হ'ব অম্লনাশক। তাৰপিছত 3 নম্বৰটো হ'ল, তলৰ নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এ পইণ্টত দিয়া আছে এটো হ'ল Na, বিটো হ'ল Fe, চিটো হ'ল Cu আৰু ডিটো হ'ল Ag। ইয়াৰ ৰাইট এনসাৰ হ'ব Na। 4 নম্বৰ, এটা পৰমাণু ইলেক্ট্ৰনীয় বিন্যাস হ'ল 287। তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? তাৰপিছত দিয়া আছে বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া আছে। 1 নম্বৰ পইণ্টত দিয়া আছে N7, আৰু বি পইণ্টত দিয়া আছে F আৰু হ'ল ব্ৰেকেটত দিয়া আছে 9, চিটো হ'ল P ব্ৰেকেটত দিয়া আছে 15, আৰু ডিটো হ'ল AR ব্ৰেকেটত দিয়া আছে 18। তো ৰাইট এনসাৰ হ'ব 9। আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।